বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল নব আছামিজ ব্লগ। এইফালে আছে আমাৰ ৰঞ্জিত, এইফালে আছে আমাৰ ভিন্দু। আমি এতিয়া চবে সকলোৱে ফুৰিবলৈ যাম আৰু এইফালে আছে আমাৰ অজয় আৰু এইফালে মানুহ কৃষ্ণ শুনিছোঁ দেই। এতিয়া আমি যাওঁ মানে অলপ ফুৰি আহোঁগৈ। আজি যিহেতু ছানডে হয় ন, ডিউটিও নাই, তেনেকৈ অফ হৈছে আমাৰ ডিউটি আজি। তো আমি আজি বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। আৰু যদি মোৰ চেনেলটো নতুন আহিছে ন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে আমি বাছত উঠি ল'লোঁ। এইফালে আগত যাওঁ, অলপ ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকোঁ। ইয়াত টিকেট লৈ ল'লোঁ পুষ্পা জংচনলৈকে, এইটো তোমাৰ। আৰু এইফালে মানুহে তোমাৰ টিকেটটো লৈ লোৱা। ৰাজু ৰাজু টিকেটটো লৈ লোৱা। ফাইনেলি এখন বাছ এৰিলোঁ আৰু এখন বাছ ধৰিব লাগিব। তাৰপিছতহে আমি डायरेक्ट अपना मंजिल में पहुंचेगा। तो वीडियो जरूर देखते रहिएगा। आपको এখন বাস উঠিল, তামাম ভিড় মানুহ। পাই গ'লো ভি। আমি বায়পুৰ 20 বছৰ পৰা নাছিলোঁ আৰু 700 মিটাৰমান খোজকাঢ়িব লাগিব নেকি, 700 মিটাৰ বা 500 মিটাৰ। তো এইফালে মোৰ ভতিজা হয়। কিবা এটা কৈ দিয়া। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নামটো কি নাজানো নহয়। নব আছামিজ ব্লগ, নব আছামিজ ব্লগ। তো কৰি দিব। তো ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল আমি ইয়াতে বহি আছোঁ, আমি দুজন আৰু বাকী কেইজন সেইফালে আছে, আহি আছে আৰু দেখাম বাৰু। এনেকৈ চাব পাৰে, এইকেইজন আহি আছে, এইকেইজন। তো চলো চলতে हैं, आ जाओ मैडम, पीछे पीछे आ जाओ रे। ভিডিঅ' বনাব পৰা নাছিলোঁ, টাইমো নাপাওঁ, ডিউটিত থাকোঁ। তো বহুত দিনৰ মূৰত আজি টাইম পাইছোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণে এটা ভিডিঅ' দি দিছোঁ। দোকান বাঁহৰ এইবিলাক যিমান ধৰণৰ বস্তু বনাইছে। তো আজি বন্ধুসকল ছানডে, সেইটো কাৰণে বোলে সাগৰ কিনাৰতো মানুহ ভিৰ লাগি আছে। ফেৰীত উঠিম বুলি ভাবিছোঁ, কি হয় ফেৰীটো উঠিব লাগিবই ন, আহিছোঁ তেতিয়া। যোৱাবাৰো আহিছিলোঁ, মানে ফেৰীত উঠিছিলোঁ আঞ্জাত, ভিডিঅ' কৰা নহ'ল। এনেই ভিডিঅ' অলপ কৰিছিলোঁ, কিন্তু ইউটিউবত দিম বুলি মই ভিডিঅ' কৰা নাছিলোঁ। এইফালে এইবিলাক মাছ ধৰা বোট গৈ আছে আৰু সেইফালে, আৰু যদি কপাল ভাল হয়, যদি আমি দেখোঁ, তেতিয়াহ'লে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত মানে মাজত ডলফিন জঁপিয়াই মাছ, যদি দেখাব পাৰোঁ দেখাম, যদি আপোনালোকক দেখাব পাৰোঁ মোৰো ভাল লাগিব দিয়াচোন। সকলো গৈ থাকোঁ আগলৈ। আপোনালোকে এতিয়া এটা ইণ্টাৰেষ্টিং দেখাব গৈ আছোঁ। এইফালে গৈ এনেকৈ গৈ এইফালে দেখিছে নহয়, কি ৰখা খিলাৰী নিচিনা হেৰি বনাই দিছে। তো তাত অলপ যাব লাগিব। ফাৰ্ষ্ট টাইম এইফালে গৈ লওঁ। আমি 9জন আহিছোঁ।
গোটেই নজন চাওক আৰু 360 ভিউ পইণ্ট এটা এইখন বৰ্তমান মাছ ধৰি আহি আছে জমনি আৰু সাগৰ পাৰত আহি এইফালে লগৰকেইটাই নেউল দেখিলে বোলে এই শিলৰ তলত সোমালে নেকি তাকে বিচাৰি ফুৰিছে আৰু এইফালে এজনী মানুহে এতিয়া ছোৱালী আহি আছে আমাৰ পিছে 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 আকৌ ছানগ্লাছটো খুলিব নোৱাৰি আজি তামাম গৰম মানে আৰু ৰ'দটো এনেকুৱা চোকাকৈ ওলাইছে ন কি ক'ম আৰু এইফালে আকৌ এইখন বৰ্ডো মাছ ধৰিব যাব ওলাইছে আৰু এই মাজত যাব নেকি সাগৰৰ পাৰত বৰশীত পাইছে এয়া মাছটো ফুটিছিলে নেকি আকৌ খাই গ'ল ইমান ধুনীয়া বতাহ কি ক'ম কিন্তু ৰ'দটো তাকে যি কি নহওক আপোনালোকৰ মানে ভাগৰো লাগিছে ইমান দূৰ একদম এইটো মানে তো বন্ধুসকল আহি দিলোঁ আমি ইমান গৰমৰ কথা মানুহে কি গৰম তামাম গৰম কিছু নোৱাৰি গোটেই লং এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু অলপ অকাল যাব লাগিব বাছ ল'বলৈ তামাম গৰম নোৱাৰি আৰু যিমানখিনি গৰম সহ্য কৰিব পাৰিলে সিমানখিনি ভিডিঅ' বনালোঁ দেখিছোঁ আপোনালোকক যিটো বস্তু দেখাম বুলি ভাবিছিলোঁ ডলফিনটো আজি কপালত লিখা নাছিলে সেইটো কাৰণে নেপালোঁ দেখি তো বলক এতিয়া নহ'লে ৰুমলৈ যাওঁগৈ আৰু তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আৰু বাকীকেইজন আগত ৰুমত পালেহিয়ে তো আহি থকা সময়খন দেখাব নোৱাৰিলোঁ তো তাৰ বাবে চৰি মানে বহুত ভাগৰ লাগিলে সাগৰ মানে ঘৰত পানীত খোজ কঢ়া জানে আৰু বালিত খোজকাঢ়ি থাকে নহয় তো গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব কি কোৱা কৈ দিয়া হয় হয় অঁ তো কি বুলি ক'ব লাগিব জয় আই অসম জয় আই অসম তো বন্ধুসকল বাই বাই